কৃষ্টিমালাৰ হৈ সকলো ছাত্ৰ ছাত্ৰীলৈ মৰম জনালোঁ। কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে কবিতা আবৃত্তিটোক প্ৰিয় বিষয় হিচাপে গণ্য কৰে। তেওঁলোকে আবৃত্তি প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰে বা আবৃত্তি কৰি ভাল পায়। আবৃত্তি প্ৰকৃততেই জীৱনক ভাল পোৱাৰ এটা মাধ্যম। আবৃত্তি, উপস্থাপন, কণ্ঠ, প্ৰকাশভংগী সকলোৰে সুন্দৰতা কঢ়িয়াই আনিব পাৰে। কিন্তু ছাত্ৰ ছাত্ৰীসকলে এটা কবিতা আবৃত্তি কৰিবলৈ যাওঁতে বহুতখিনি কথালৈ মন কৰিব লাগে। প্ৰথমতে কবিতাটোক ভালদৰে বুজি, কবিতাটোনো কোনটো ধাৰাৰ কবিতা, সি দেশপ্ৰেমমূলক কবিতা নে অন্য চেতনাৰ কবিতা ঠাৱৰ কৰি ল'ব লাগে। কবিতাটো বুজিবলৈ চেষ্টা কৰিব লাগে আৰু আবৃত্তিৰ যিখিনি মূল বৈশিষ্ট্য সেইখিনিৰ দ্বাৰা কবিতাটো তেওঁ ফুটাই তুলিব পাৰিছেনে নাই মন কৰিব লাগে। যিকোনো এটা কবিতাক সম্যক আবৃত্তিয়ে এটা অন্য মাত্ৰা প্ৰদান কৰে। যদি কবিতাৰ অৰ্থক অনুধাৱন কৰি খুব সুন্দৰভাৱে উপস্থাপন কৰা হয়, তেতিয়াহ'লে সেই আবৃত্তিয়ে মানুহৰ হৃদয় স্পৰ্শ কৰে আৰু ছাত্ৰ ছাত্ৰীসকলকো বিভিন্ন দিশত উপকৃত কৰে। সেই কথা সন্মুখত ৰাখি মাজে মাজে অসমীয়া কাব্য সাহিত্যৰ দুই এটি জনপ্ৰিয় কবিতা মই ছাত্ৰ ছাত্ৰীসকললৈ আগবঢ়াওঁ। এই কবিতাসমূহ প্ৰায়েই বিভিন্ন দিশত ইয়াৰ চৰ্চা কৰা দেখা যায় বা প্ৰতিযোগিতাৰ কাৰণেও ইয়াক নিৰ্বাচিত কৰা হয়। আজি মই যিটো কবিতাৰ আবৃত্তি তেওঁলোকলৈ আগবঢ়াইছোঁ, সেইটো কবিতাৰ অসমীয়া কাব্য সাহিত্যৰ এটা খুব জনপ্ৰিয় কবিতা। আবৃত্তি কৰিবলৈ লৈছোঁ কবি পদ্মধৰ চলিহাদেৱৰ কবিতা স্বদেশ প্ৰেম। ধৰেনে জনম কেবে এই মৰতত, শিলাময় কৰিতাৰ হিয়া। এই মোৰ জন্মভূমি বুলি মনে মনে এবাৰো যি কোৱা নাই কিয়া। আনৰ দেশৰ পৰা উলটি আহোঁতে ফুৰি চাকি ঘৰমুৱা হৈ, জ্বলা নাই হিয়া যাৰ স্বদেশ প্ৰেমেৰে, আছেনে কোনোবা এনে ঐ। আছে যদি এনে কোনো এনে কাঠচিত, চিনি থবা তাক ভালকৈ। তাৰ বাবে গায়কৰ উচ্ছ্বাস উঠলি, নুঠে তাৰ গুণ গাবলৈ। থাকক থাকিলে তাৰ ডাঙৰ উপাধি, জগতত ফটা ফুটা নাম। থাকক থাকিলে তাৰ বিভূতি বৈভৱ, বাসনাই ঢুকি পোৱা মান। কিন্তু তেনে স্বাৰ্থপৰ দুৰ্কপলীয়া, নেপায় খিয়াতি জনমত। দুগুণ মৰণ ভোগী ধূলিৰ মানুহ, মিলি যাব ধূলিৰ লগত। তাৰ বাবে কেৱে আৰু নুটুকে চকুলো, কেৱে তাক নকৰে সন্মান। কবিয়ে কবিতা ৰচি নকৰে নকৰে কেতিয়াও তাৰ গুণগান। ধন্যবাদ। আশা ৰাখিছোঁ ছাত্ৰ ছাত্ৰীসকলে এই আবৃত্তিটোক অনুধাৱন কৰিব। ইয়াত শব্দৰ অৰ্থক লৈ কিদৰে আমি